তো সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কিন্তু অকণমান ষ্টাৰ্টিঙতে দেখুৱাই লৈছোঁ এই তিনিদিনীয়া কাৰ্যসূচী ক'ত কি ঘূৰিলোঁ কৰিলোঁ পাৰ্ট কৰি বনাই আছোঁ গোটেইখিনি চ' চাব সকলোৱে নমস্কাৰ সকলোকে এটা নতুন ব্লগলৈকে আৰু এই ব্লগটো সঁচাকৈ এটা ভাল মজা ব্লগ হ'বলৈ গৈ আছে কাৰণ কি গোটেই অসমত আমাৰ প্ৰায় 50জনী SLG মহিলা চ' গোটেই ব্লগত লৈ পেলাই আমি দিল্লী গৈ আছোঁ আজি চ' তাতেই গৈ পেলাই মানে কি অকণমান ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু গম নাপাওঁ জীৱনত ফাৰ্ষ্ট টাইম আজি ফ্লাইটত উঠি আছোঁ একো নাই চ' বলক কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ লগতে গৈ পেলাই কি দেখাব পাৰোঁ লগতে এই 2 বা 3 দিন য'ত যি কৰোঁ দেখাই আছোঁ গৈ পেলাই আৰু সঁচাকৈ আজিলৈকে গৈ পোৱা নাই দিল্লী এই ঘূৰাই নাই দিয়ক আৰু এতিয়া ঘূৰা আৰম্ভ কৰিছোঁহে লাহে লাহে আৰু যি নহওক অফিচৰ পৰা যিহেতু চান্সটো পালোঁ চ' ধন্যবাদ আৰু যি নহওক কিয় বলকচোন ৰাইডটো যিটো হ'ব য'ত আমি গৈ আছোঁ অমৃত উদ্যান ৰাষ্ট্ৰপতি বাইদেউক লগ কৰিবৰ কাৰণে চ' আমাৰ অসমৰো ছাৰ বাইদেউসকল লগতে গোটেই অসমৰ বাইদেউসকল আছে আৰু বলক গৈ পেলাই দেখাই আছোঁ কেনেকুৱা কাৰ কি মতামত কি অভিজ্ঞতা তেনেকৈ সকলোকে অকণমান বুজাই পেলাই আমি যাবৰ কাৰণে সাজু হৈছোঁ গুৱাহাটীৰ পৰা দিল্লীলৈকে সঁচাকৈ বহুত বছৰৰ পৰা উৰিম বুলি আশা কৰি আছিলোঁ কিন্তু সেইটো ফাইনেলি হ'বলৈকে গৈ আছে আৰু তাক বুজাব নোৱাৰা এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব গৈ আছে আপোনালোকক সঁচাকৈ বহুত ভাল লাগি আছে ফাইনেলি যাবলৈকে ৰেডি আমি দিল্লী বাকী গৈ পেলাই দেখাই আছোঁ আৰু ইফালে যদি দেখা পায় লগত যদি বনজিত পিছে পিছে কেপ্টেইনজনো আহি আছিলে আৰু উৰাজাহাজত উৰা মাৰিলোঁ বুলি নহয় কিন্তু সঁচাকৈ তাৰ যিবোৰ ভিউ দেখা পাইছোঁ ওপৰৰ পৰা সকলোকে দেখুৱাইছোঁ অলপমান চাবচোন এবাৰ সঁচাকৈ আৰু মোক যদি ক'বলৈ যায় জীৱনত চাগে ফাৰ্ষ্ট টাইম মই ইমান ধুনীয়া ছানছেট দেখিছোঁ যদি ক'ব যায় সঁচাকৈ চাওকচোন আপোনালোকে ফিলটো লওক এবাৰ আৰু সঁচাকৈ মূৰৰ হয়তো বহুতো উৰাজাহাজত উঠি নোপোৱা মানুহ আছে চ' তেওঁলোকেও এটা আশা আছিলে বা সেনেকুৱা আছিলে চ' চাবচোন এবাৰ যোনে যোনে উঠি পোৱা নাই বা যিবোৰ বাইদেউ আজি যাবলৈকে সক্ষম হ'ল দিল্লী প্ৰগ্ৰেমটোত আমাৰ চ' তেনেকৈ এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ আৰু সকলোকে দেখুৱাইছোঁ ধুনীয়াকৈ নিজে এটা উঠি কিনে বহিলে কেনেকুৱা এটা ফিল পায় সেইটো দেখাবৰ কাৰণে যদিও চাই পেলাই বৰ খাইছে কিন্তু সঁচাকৈ ভাল লগা বস্তুটোকে দেখুৱাব লাগিবই ন আৰু যদি এইফালে দেখা পাইছে সঁচাকৈ মোৰ জীৱনৰ এনেকুৱা কেতিয়াও দেখা নাছিলোঁ ওপৰৰ পৰা ত' সেইকাৰণে বেছিকৈ ভাল লাগি আছে মে বি আৰু যোনে যোনে আজিলৈকে গৈ পোৱা নাই তেওঁলোকে এবাৰ চাব পাৰে সঁচাকৈ নিজে যোৱা যেন ফিল এটা পাব আৰু যিহেতু শিৱ পূজা সমাগত ত' চাগে শিৱই দেখা দিলে নেকি আমাক ওপৰৰ পৰা তেনেকুৱা যেন এটা ফিল হ'ল মাজতে আৰু কথাবোৰ অকণমান দাব দিব লগা হৈছে সকলোৱে বুজি পাইছে কাৰণ ফ্লাইটত বহুত মানুহ আছিলে তাত বেছি কথা ক'ব ভাল নালাগে যি নহওক কিয় সঁচাকৈ এটা বুজাব নোৱাৰা এক্সপিৰিয়েঞ্চ আৰু ওপৰৰ পৰা সঁচাকৈ দিল্লীখন চাই পেলাই খুব ভাল লাগিল কিন্তু দেখা পাইছে যে ঘৰ বাপৰে কিন্তু এটা বস্তু ভাল লাগিল জনাই আছোঁ আগত
হাই আমি আহি পালোঁ এতিয়া বাকী পিছত দেখা যাব কি হয়। তো বলক বাকী ধামাকা ব্লগ আহি আছে। সকলোৱে চাগে গম পায় দিল্লীৰ এয়াৰপৰ্টটো, যাৰ নাম হ'ল ইন্দিৰা গান্ধী নেশ্যনেল এয়াৰপৰ্ট। আৰু সঁচাকৈ খুব ডাঙৰ, আৰু নিজেও এটাক বুজাব নোৱাৰা কিছুমান বস্তু যদিও কেপচাৰ কৰিব পৰা নাই, তথাপিতো নিজৰ সঁচাকৈ ভাল লাগি আছে। কিন্তু দেখা পাইছেনে, পূৰা বাইদেউসকল আগফালে থিয় দি আছে। আৰু আমি এই জাষ্ট গুৱাহাটীৰ পৰা আহি পেলাই এয়াৰপৰ্টৰ বাহিৰ ওলালোঁ। আৰু বাকী চব ফাইনেলি আহি পেলাই এয়াৰপৰ্ট পালোঁ। আৰু বাকী ৰুমত গৈ লওঁ, ৰুমত গৈ পাই দেখাই আছোঁ। আৰু আগফালে যদি দেখা চবৰ গোটেই বাইদেউসকল গৈ আছে ৰুমলৈ, জাগালৈকে। চব ব'লকচোন গৈ পেলাই দেখাই আছোঁ ভাগাত। আৰু সঁচাকৈ চবৰে বহুত কষ্ট হৈছে, কিন্তু তথাপিতো দিল্লী অহাৰ খুচিতে সকলোৱে কষ্টবোৰ লুকুৱাই থৈছে। আৰু এয়া অলপ অপেক্ষাৰ পিছত বাছখন আহি পেলাই এণ্ট্ৰি মাৰি দিলে আমাৰ আগত। আৰু যদিও জাম দেখা পালোঁ, কিন্তু তথাপিতো ৰাস্তাৰ চাৰিওফালে গছবোৰ যে আছে ধুনীয়াকৈ, সেইবোৰ দেখা পাই সঁচাকৈ ভাল লাগিল। আৰু তাকেই বাছৰ পৰা অকণমান চাই পেলাই সকলোৱে যাই আছে আমাৰ জেগালৈ। আৰু এইফালে দেখা পাইছেনে চাৰিওফালে কি জাম লাগি আছে, সঁচাকৈ চাৰিওফালে জাম ৰে। তো ফাইনেলি চবখিনি এৰেঞ্জমেণ্ট কৰি পেলাই এতিয়া ৰুম পালোঁ আমি আহি পেলাই। আৰু এইফালে দেখা পাইছেনে গোটেইবোৰ ৰখি আছে, বন আৰু বিমান লগতে দুটা বই দি গৈছে। কিন্তু যি নহওক কিয় আজিৰ ভিডিঅ'ত মোটামুটি এইখিনিয়ে, সকলোৱে চাব। মানে বিশেষ নাই, ফ্লাইটৰ নতুন এক্সপিৰিয়েঞ্চ, চ' এনেকৈ এটা দেখালোঁ সকলোকে। আৰু বাকী ব্লগ কালি অহাকালি যিটো নেক্সট ব্লগ আহিব, নেক্সট ব্লগত সঁচাকৈ বহুত ভাল ব্লগ আহি আছে। তাত ৰাষ্ট্ৰপতি ভৱনত যাম আমি, লগতে লোটাছ টেম্পল আৰু বহুতখিনি বস্তু আছে, চ' সকলোৱে চাই থাকিব। আৰু এই যে হোটেলখন দেখিছে ৰাজ পেলেচ, এইখনে আমাৰ বাসস্থান অহা 3 দিনৰ কাৰণে। চ' ৰাতি অকণমান হোটেলৰ তলতে ষ্ট্ৰীট ফুডৰ অকণমান টেষ্ট লওঁ বোলো কেনেকুৱা লাগে। সঁচাকৈ ভাল লাগিছে কিন্তু খাই। আজি গোটেই অসম কুটুব মিনাৰ ঘূৰি আছে ন ছাৰ? এইয়া আমাৰ নামেতি বাইদেউ।
তোৰে জীৱন থাকিব ৰৈ। এই বেব একচুৱেলি নেক্সট আহিব লগা ব্লগত যিবোৰ ভালকৈ আহিব তাৰে অকণমান সৰু সৰু ক্লিপ আপোনালোকক দেখাই দিছোঁ। সঁচাকৈ এটা খুব ধুনীয়া ভিডিঅ' আহি আছে, যদি আপোনালোকে চাই ৰাষ্ট্ৰপতি ভৱনত গৈ পেলাই সঁচাকৈ তাৰ অনুভৱটোৱে সুকীয়া। আৰু লগতে অমৃত উদ্যান যিখন নতুনকৈ অ'পেনিং কৰিছে চাগে সকলোৱে গমেই পায়। অসমৰ পৰা মাতি গৈছিলে অমৃত কলহ যাত্ৰা যে হৈছিলে, চ' তাৰ মাতি গৈও তাত লগ লাগিছে। চ' তেনেকেই সকলোকে দেখুৱাইছোঁ বস্তুখিনি ভিডিঅ'ৰ মাধ্যমেৰে, আৰু আশা কৰোঁ সকলোৱে চাই ভাল পাব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু সঁচাকৈ যিটো নেক্সট এপিছ'ড আহিব এইটো দিল্লীৰ, সঁচাকৈ বহুত ভাল আহিব। সকলোৱে চাব, নিজৰ মতামত লগতে কোনে কেনেকুৱা পালে ৰাষ্ট্ৰপতি বাইদেউৰ আগত থিয় দি পেলাই বা কথা কৈ পেলাই কাৰ কেনেকুৱা অনুভৱ গোটেইখিনি জনাইছোঁ। চ' সকলোৱে চাই থাকিব ৰাইড এণ্ড এক্সপ্ল'ৰ উইথ হিৰক চেনেলত। আৰু সকলোকে মোৰ ফালৰ পৰাও হেপী উমেন্স ডে। কাৰণ সঁচাকৈ গোটৰ বাইদেউসকল যোনে আজি ৰাষ্ট্ৰপতি বাইদেউৰ আগত গৈ পেলাই থিয় হ'ব বা কথা ক'ব বা এনেকৈ এটা সুবিধা পাবলৈ সক্ষম হৈছে একমাত্ৰ গোটৰ জৰিয়তে হওক বা যেনেকৈ নকওক কিয় আপোনালোকে। আৰু সঁচাকৈ ভাল লাগে এনেকৈ গৈ পেলাই, কাৰণ তেওঁলোকৰ মুখত এটা হাঁহি বা এটা অনুভৱ দিবলৈ যে পাৰিছোঁ সেইখিনিয়ে বহুত। অকল মই নহয়, ময়ো সুবিধা পাইছোঁ, কিন্তু যি ক'লেও সঁচাকৈ এনেকুৱা এটা সুযোগ পোৱাৰ কাৰণে সঁচাকৈ গৌৰৱান্বিত। আৰু সকলোকে বহুত বহুত থেংক ইউ কিন্তু সঁচাকৈ। আৰু লাশেষত সকলোকে হেপী উমেন্স ডে। আৰু লগতে ভিডিঅ'টো সকলোৱে চাব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ। চুকত আছিলোঁ নে যেনে তেনে ওলাই কৈছোঁ আৰু নহয়, আমিতো নাপালোঁগৈ, কিন্তু গেটত যেতিয়া ওলাইছিলে নাই বাইদেউগৰাকী মানে মণিপুৰী যে এনেকৈ অসমৰ কথা বুলি কৈছে। মই অচামচি ধুনীয়াকৈ ৰখি গৈছে আৰু অচামচি এইটোৱেতো বহুত ধৰণৰ মানে জেগাই পোৱা নাছিলে।